আমাৰ মাজবাট থানাঘাটৰ পৰা শিঙৰিলৈকে ওলাইছে। কিমানজন মানুহ হ'ব? 2000ৰো বেছি হ'ব। কেইবছৰ হৈছে আপোনালোকৰ? এইটো আমাৰ 31তম বলবম যাত্ৰা এবাৰ চলিছে। আপোনালোকৰ বলবম যাত্ৰাৰ যিটো ভক্তসকল আছে কি উদ্দেশ্যলৈ যায়? আমাৰ উদ্দেশ্য হ'ল এটাই, আমাৰ সমূহ অসমবাসীৰ সকলো জাতি জনগোষ্ঠী যাতে সমন্বয়ে মিলি থাকক, আমাৰ সকলোৰে ভিতৰত যাতে ভাতৃভাৱ মানে গঢ়ি তোলক, সেই উদ্দেশ্যৰে আমি বলবম পদযাত্ৰা আৰম্ভ কৰিছোঁ। ক'লৈকে যাব আপোনালোকে? আমি শিঙৰিলৈ যাম। শিঙৰিলৈ কেতিয়া আপোনালোকে পানী ঢালিব? অহাকালি ৰাতিপুৱা। অহাকালি ৰাতিপুৱা। হয়। আৰু ৰাস্তাত আপোনালোকৰ মানে আপ্যায়নৰ ব্যৱস্থা আছে নেকি? আছে। ক'ত ক'ত আছে? আছে প্ৰথমতে ওৰাং শিৱ মন্দিৰত, তাতে জিৰণি লোৱা হ'ব। তাৰপিছত আলিচিঙাত তাতে খিচিৰি খোৱা হ'ব। খিচিৰি খুৱাই কিনে সমূহ ভক্তবৃন্দ শিঙৰিলৈকে ৰাওনা হ'ব। কেইটা বজাত যাই পাব শিঙৰি? তাতে গৈ পাব মোটামুটি ৰাতিপুৱা 3টা, কিছুমানে 3টা বজাত পায়। 3টাৰ পৰা 5টাৰ ভিতৰত কমপ্লিট হৈ যায়। আপোনালোকে প্ৰত্যেক বছৰে যায়? আমি প্ৰত্যেক বছৰে যাওঁ। কেনেকুৱা লাগে যায় অনুভৱ? গৈ কিনে বহুত ভাল লাগে। আমি যেতিয়া শাওণ মাহটো অহাৰ আগতে আমি কেতিয়া বলবম ওলাম সেইটো আমাৰ মনত মানে ইচ্ছা হৈ থাকে। অনুভৱ অকণমান কওক। হয়, অনুভৱ মানে গোটেই আমাৰ ভাল লাগে, যাতে আমাৰ সকলোৰ লগত আমি বলবম ওলাব পাৰোঁ। আমাৰ সকলোৰ লগত চিনাকি হয় বা কথা বাৰ্তা হয়, বলবম ভগৱানৰ নামত ওলাওঁ। তাৰপিছত এনেই আমি মানে বহুত ভাল লাগে আৰু। ক'ৰ মানুহ অংশগ্ৰহণ কৰিছে আজি? আমাৰ এইটো গোটেই মাজবাট বুলি ক'লে ভুল নহ'ব। গোটেই মাজবাটৰ মানে চুকে কোণে গাঁও, মাজবাট টাউনৰ গোটেই মানে মাজবাটৰে মানুহ আছে। চাহ বাগিচা? মাজবাট গোটেই মাজবাটৰ 7খন চাহ বাগিচা আছে। সেই 7খন চাহ বাগিচাৰ পৰাও আহিছে, তেওঁলোকে আহি কেনে যোগাযোগ কৰিছে। বলবম যাত্ৰাত অংশগ্ৰহণ কৰিছে নে? হয়। मोनसे फोसावथाय, नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा? जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं, अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां। ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिभाइभ रिहाबिलिटेसन सेन्टार। जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं, अब्ला नोंथाङा रिभाइभ रिहाबिलिटेसन सेन्टाराव फाहामथाय होफैनो हागोन। मंगलदै 1 नं बामुनपारा दरंआव थानाय रिभाइभ रिहाबिलिटेसन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन। नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिभाइभ रिहाबिलिटेसन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन। गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030927006 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन।